জুবিন গাৰ্গৰ পৰা শুনিব বিচাৰিছে ৰাইজে যে যুৱ শৃংখলতা সম্পৰ্কে জুবিনৰ পইণ্ট অফ ভিউটো কি আজিৰ তাৰিখত? প্ৰথমতে ক'লে গুৱাহাটীত বাইক চলোৱাৰ শৃংখলতাটো খুব বেছি হৈছে। এইটো মই 2-3বাৰ মানে মোক মাত দি যায়, বাট এনেকুৱা ধৰণে বাইক চলাই মোক দেখি মোৰ মানে চমকি যাওঁ মই, আৰু বাপৰে এইটো মানে এইটো মাছাকাৰ হৈ যাব। মই ঘূৰাই আনিও বুজাইছোঁ, মই বোলো বাইকটো এনেকৈ নচলায়, ষ্ট্ৰীটৰ মাজত নচলায়। যদি ইউ ৱান্ট এডভেঞ্চাৰ ইউ শুড গ' প্ৰপাৰলি টু দ্য এডভেঞ্চাৰ স্পৰ্টছ, টু দ্য ফিল্ড য'ত তুমি প্ৰেক্টিছ কৰিব পাৰা তেনেকুৱা, বাট ষ্ট্ৰীটছত নহয়। এইটো এটা বৰ ব্যৱসায়ৰ এক্সিডেণ্ট হৈয়ে থাকে। আজি কেইবছৰত কিমান ল'ৰা মৰিছে, মোৰ সন্মুখত মৰিছে। মই তেতিয়া উষাগড়ত থাকোঁ অলপ দিন আগতে, 2 বছৰ আগতে। চ' ওপৰৰ পৰা মই চাই আছোঁ, এক্সিডেণ্ট দেখিছোঁ, মৰিছে ল'ৰা। চ' এইটো এটা বেয়া কথা। আৰু বাইক ষ্টাণ্ট আৰু কি কি যুৱ শৃংখলতা দেখিছে? আৰু বহুত আছে। ইভেন মানে বহুতে ভাবে জুবিন গাৰ্গে চিৰিয়াছ কথা ভাবিবলৈ এৰি দিছে, ক'বলৈ এৰি দিছে। মই সেইবাবে আজি জুবিন গাৰ্গৰ পৰা চিৰিয়াছ কথা শুনিব। মই সদায় চিৰিয়াছে হৈ থাকোঁ। হয়, মই কথাই মানুহে নাভাবে, মই কথাই নাভাবে, সেইকাৰণে যেতিয়া কওঁ তেতিয়া হুলস্থুল লাগে কথাটো। সেইটো